ওম শান্তি 30 ছেপ্টেম্বৰ 2025 বৰ্ষৰ মুৰুলিৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা সকলোৰে দুখ হৰণ কৰি সুখ দিবলৈ আহিছে। সেইবাবে তোমালোক দুখহৰ্তাৰ সন্তানে কাকো দুখ নিদিবা। আত্মিক সন্তানসকলে আত্মিক পিতাৰ সন্মুখত বহি আছে। যিজন পিতাক যথাৰ্থ ৰীতিৰে কোনেও নাজানে, যদিও নিজকে ভাই ভাই বুলি ভাবে। আমি সকলো আত্মা হওঁ, পিতা এজন, কিন্তু যথাৰ্থ ৰীতিৰে নাজানে। তোমালোকো যেতিয়া সন্মুখত আহা, তেতিয়া বুজি পোৱা তোমালোক হৈছা ব্ৰাহ্মণ ব্ৰাহ্মণী। তোমালোকৰ উপাধি হৈছেই ব্ৰহ্মাকুমাৰ কুমাৰী। শিৱৰতো সকলো আত্মাই হয়। তোমালোকক শিৱকুমাৰ বা শিৱকুমাৰী বুলি কোৱা নহয়। এই শব্দটি ভুল হৈ যায়। কুমাৰ কুমাৰী তেতিয়া কোৱা হয় যেতিয়া মনুষ্যৰ সন্তান হয়। শিৱৰ সন্তানটো নিৰাকাৰী আত্মাসকল হয়েই। মূল লোকত সকলো আত্মাই থাকে, যাক শালগ্ৰাম বুলি কোৱা হয়। ইয়ালৈ যেতিয়া আহা, তেতিয়া আকৌ দৈহিক কুমাৰ আৰু কুমাৰী হোৱা। প্ৰকৃততে তোমালোক হৈছা কুমাৰ শিৱ বাবাৰ সন্তান। কুমাৰী আৰু কুমাৰ তেতিয়া হোৱা যেতিয়া শৰীৰত আহা। তোমালোক বিকে হোৱা, সেইবাবে ভাই ভনী বুলি কোৱা। এতিয়া এই সময়ত তোমালোকে জ্ঞান পাইছা। তোমালোকে জানা বাবাই আমাক পাৱন কৰি লৈ যাব। আত্মাই যিমান পিতাক স্মৰণ কৰিব, সিমান পবিত্ৰ হৈ যাব। আত্মাসকলে ব্ৰহ্মাৰ মুখৰ দ্বাৰা এই জ্ঞান পঢ়ে। চিত্ৰটো পিতাৰ জ্ঞান স্পষ্ট। শিৱ বাবাইহে আমাক পঢ়ায়। শ্ৰীকৃষ্ণইও পঢ়াব নোৱাৰে আৰু শ্ৰীকৃষ্ণৰ দ্বাৰা এতিয়া পিতাইও পঢ়াব নোৱাৰে। শ্ৰীকৃষ্ণটো বৈকুণ্ঠৰ ৰাজকুমাৰ। এয়া তোমালোক সন্তানসকলে বুজাব লাগে। আত্মাই মিনতি কৰে, হে পৰমপিতা পৰমাত্মা, আমাৰ দুখ হৰণ কৰা। পাৰলৌকিক পিতাকেই আত্মাই মিনতি কৰে। এতিয়া তোমালোকে জানা, সেই পিতা আহিছে দুখ হৰণ কৰাৰ যুক্তি শুনাই আছে। সেয়েহে সন্তানসকলকো কয়, তোমালোক মোৰ হৈছা, গতিকে কাকো দুখ নিদিবা। এয়া যুদ্ধক্ষেত্ৰ, কিন্তু গুপ্ত। সেয়া হ'ল প্ৰত্যক্ষ। এয়া যি গায়ন আছে, যুদ্ধক্ষেত্ৰত যিয়ে মৰিব তেওঁ স্বৰ্গলৈ যাব। তাৰ অৰ্থও বুজাব লাগে। এই যুদ্ধৰ মহত্ব চোৱা কিমান। সন্তানসকলে জানে সেই যুদ্ধত মৰিলে কোনো স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু গীতাত ভগৱানে কৈছে, তেওঁকতো মানিব নহয়। ভগৱানে কাক ক'লে? সেই যুঁজাৰুসকলক ক'লে নে তোমালোকক ক'লে? দুয়োকে ক'লে। তেওঁলোককো বুজোৱা হয়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এইটো সেৱাও কৰিব লাগে। এতিয়া তোমালোকে যদি স্বৰ্গলৈ যাব বিচৰা, তেন্তে পুৰুষাৰ্থ কৰা। যুদ্ধততো সকলো ধৰ্মাৱলম্বীয়ে আছে, শিখো আছে। তেওঁলোকতো শিখ ধৰ্মলৈয়ে যাব। স্বৰ্গলৈতো তেতিয়াহে আহিব পাৰিব, যেতিয়া আহি তোমালোক ব্ৰাহ্মণসকলৰ পৰা জ্ঞান ল'ব। বাকী এনেকুৱা নহয় যে স্বৰ্গত ৰজা হবাগৈ। নহয়, বেছিকৈ তেওঁলোকক বুজাবও নোৱাৰা। তেওঁলোকক অলপেই জ্ঞান বুজোৱা হয়। যুদ্ধতো শিৱ বাবাক স্মৰণ কৰিলে তেতিয়া স্বৰ্গত আহি যাবা। সেই যুদ্ধক্ষেত্ৰৰ কথা বেলেগ, ইয়াত কথা বেলেগ। পিতাই কয়, জ্ঞানৰ বিনাশ হ'ব নোৱাৰে। শিৱ বাবাৰ সন্তানটো সকলো হয়। যি জ্ঞান শিকোৱা হয়, সেয়া পঢ়িলে তেতিয়া স্বৰ্গৰ ৰাজ্যভাগ্য পাই যাবা। কিমান সহজ। স্বৰ্গলৈ যোৱাৰ ৰাস্তা ছেকেণ্ডত পোৱা যায়। আমি আত্মাই পিতাক স্মৰণ কৰোঁ। যুদ্ধক্ষেত্ৰলৈ আনন্দৰে যাব লাগে। কৰ্মটো কৰিবই লাগে। দেশ ৰক্ষাৰ বাবে সকলো কৰিবলগীয়া হয়। তোমালোক সন্তানসকলে জানা, আমি নিজৰ ৰাজ্যৰ স্থাপনা কৰি আছোঁ। পঢ়াৰ দ্বাৰা ৰাজ্যভাগ্য পাওঁ। নতুন সৃষ্টি নিশ্চয় স্থাপনা হ'ব। নিৰ্ধাৰিত হৈ আছে, তেন্তে কিমান আনন্দিত হোৱা উচিত। কোনো বস্তুৰ বাবে হাই কাজিয়া কৰাৰ কোনো কথা নাই। বহুত সাধাৰণ হৈ থাকিব লাগে। বাবাই বুজাইছে, তোমালোক শহুৰৰ ঘৰলৈ যোৱা। সেইবাবে এতিয়া বনবাসত আছা। সকলো আত্মাই যাব। শৰীৰ যাব জানো? শৰীৰৰ অভিমানো এৰি দিব লাগে।
আমি আত্মা 84 জন্ম এতিয়া সম্পূৰ্ণ হ'ল। এতিয়াতো মনুষ্যই বুজি পায় যিকোনো সময়তে যুদ্ধ হ'ব পাৰে, এয়াতো কাইলৈও হ'ব পাৰে। যুদ্ধ জোৰদাৰ হ'বলৈ সময় লাগে জানো? কিন্তু তোমালোক সন্তানসকলে বুজি পোৱা, এতিয়া আমাৰ ৰাজধানীৰ স্থাপনা হোৱা নাই, তেন্তে বিনাশ কেনেকৈ হ'ব পাৰে? এতিয়ালৈকে পিতাৰ বাৰ্তানো চাৰিওফালে ক'ত দিছা? পতিত পাৱন পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। এইটো বাৰ্তা সকলোৰে কাণত পৰা উচিত। যুদ্ধ লাগিলেও, বোমা বৰ্ষণ কৰিলেও, কিন্তু তোমালোকৰ নিশ্চয়তা আছে যে আমাৰ ৰাজধানী নিশ্চয় স্থাপনা হ'ব। তেতিয়ালৈকে বিনাশ হ'ব নোৱাৰে। বিশ্বত শান্তি বুলি কয় নহয়, বিশ্বত আক্ৰমণ হ'লে তেতিয়া বিশ্ব নাশ কৰি দিব। এয়া হ'ল বিশ্ববিদ্যালয়, গোটেই বিশ্বক তোমালোকে জ্ঞান দিয়া। এজন পিতাই আহি গোটেই বিশ্ব ওলোটাই দিয়ে, পৰিৱৰ্তন কৰে। তেওঁলোকেতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিলে। তোমালোকে জানা ইয়াৰ আয়ুস পূৰা 5000 বছৰ। তোমালোকৰ কিমান নিচা থাকিব লাগে। কাজিয়া আদিৰ কথাই নাই। কাজিয়া তেওঁলোকে কৰে যিসকল অনাথ। তোমালোকে এতিয়া যি পুৰুষাৰ্থ কৰিবা, 21 জন্মৰ বাবে প্ৰাৰব্ধ হৈ যাব। হাই কাজিয়া কৰিলে তেতিয়া উচ্চ পদো নাপাবা, শাস্তিও ভোগ কৰিব লাগিব। কোনোৱে কয় আমাক বিলাতৰ বুট জোতা লাগে। বাবাই ক'ব, সন্তানসকল এতিয়াতো বনবাসত আছা, তাত তোমালোকে বহুত সামগ্ৰী পাবা, অৰ্থাৎ স্বৰ্গত। পিতাইতো শুদ্ধ কথাই বুজাব নহয় যে এইটো কথা ঠিক নহয়, ইয়াত তোমালোকে এই আশা কিয় ৰাখা? ইয়াততো বহুত সাধাৰণ হৈ থকা উচিত, নহ'লেতো দেহাভিমান আহি যায়। এই ক্ষেত্ৰত নিজৰ মত চলাব নালাগে। বাবাই যি কয়, বেমাৰ আদি হ'লে ডাক্তৰ আদিকো মাতে, ঔষধ আদিৰে সকলোৰেতো তত্ত্বাৱধান লোৱা হয়। তথাপিও প্ৰতিটো কথাৰ বাবে পিতা বহি আছে। শ্ৰীমতটো শ্ৰীমতেই হয় নহয়, নিশ্চয়তে বিজয় আছে। তেওঁতো সকলো বুজি পায়। পিতাৰ ৰায়মতে চলিলেহে কল্যাণ আছে। নিজৰো কল্যাণ কৰিব লাগে। কাৰোবাক মূল্যৱান কৰি তুলিব নোৱাৰিলে তেন্তে মূল্যহীন হ'ল নহয়, পাউণ্ড হোৱাৰ লায়ক নহয়। ইয়াত মূল্য নাথাকিলে তেতিয়া তাতো মূল্য নাথাকিব। সেৱাৰ যোগ্য সন্তানসকলৰ সেৱাৰ প্ৰতি কিমান চখ থাকে, চক্ৰ লগাই থাকে। সেৱা নকৰিলে তেন্তে তেওঁলোকক দয়াশীল কল্যাণকাৰী একো বুলিয়ে কোৱা নহয়। যদি বাবাক স্মৰণ নকৰে তেন্তে তুচ্ছ কাম কৰি থাকিব, পদো তুচ্ছ পাব। এনেকুৱা নহয় আমাৰতো শিৱ বাবাৰ লগত যোগ আছে, এওঁলোকতো হয়েই বিকে। শিৱ বাবাই ব্ৰহ্মা বাবাৰ দ্বাৰাহে জ্ঞান দিব পাৰে। কেৱল শিৱ বাবাক স্মৰণ কৰিলে তেতিয়া মুৰুলি কেনেকৈ শুনিবা? পাছত ফলাফল কি হ'ব? নপঢ়িলে কি পদ পাবা? এয়াও জানে যে সকলোৰে ভাগ্য উচ্চ হৈ গঢ়ি নুঠে, তাততো ক্ৰমানুসৰি পদ হ'ব। পবিত্ৰটো সকলোৱে হ'ব লাগে। আত্মা পবিত্ৰ নহ'লে শান্তিধামলৈ যাব নোৱাৰে। পিতাই বুজায়, তোমালোকে সকলোকে এই জ্ঞান শুনাই যোৱা। কোনোবাই হয়তো এতিয়া নুশুনিবও পাৰে, আগলৈ গৈ নিশ্চয় শুনিব। এতিয়া যিমানেই বিঘিনি ধুমুহা জোৰেৰে নাহক, তোমালোকে ভয় খাব নালাগে, কিয়নো নতুন ধৰ্ম প্ৰতিষ্ঠা হয় নহয়। তোমালোকে গুপ্ত ৰাজধানী স্থাপনা কৰি আছা। বাবা সেৱাধাৰী সন্তানসকলক দেখি আনন্দিত হয়। তোমালোকে নিজে নিজক ৰাজতিলক দিব লাগে, শ্ৰীমতত চলিব লাগে। এই ক্ষেত্ৰত নিজৰ জেদ চলিব নোৱাৰে। অকাৰণতে নিজৰ লোকচান কৰিব নালাগে। পিতাই কয়, সন্তানসকল সেৱাধাৰী আৰু কল্যাণকাৰী হোৱা। বিদ্যাৰ্থীক শিক্ষকে ক'ব নহয় যে পঢ়ি ঘাটি পূৰণ কৰা। তোমালোকে 21 জন্মৰ বাবে স্বৰ্গৰ জলপানী লাভ কৰা। ৰাজবংশত যোৱা, এয়াই ডাঙৰ জলপানী। আজিৰ বৰদান, সন্তুষ্টতাৰ বিশেষত্বৰ দ্বাৰা সেৱাত সফলতামূৰ্ত হওঁতা, সন্তুষ্ট মনি হোৱা। ব্যাখ্যা, সেৱাৰ বিশেষ গুণ হৈছে সন্তুষ্টতা। যদি নাম সেৱা আৰু নিজেই অশান্ত হোৱা বা আনকো অশান্ত কৰা, তেন্তে এনে সেৱা কৰাতকৈ নকৰাই ভাল। য'ত নিজৰ প্ৰতি বা সম্পৰ্কত অহাসকলৰ সন্তুষ্টতা নাই,
সেই সেৱাই নিজৰ প্ৰতিও ফল প্ৰাপ্ত নকৰায় আৰু আনৰ প্ৰতিও নকৰায়। সেইকাৰণে প্ৰথমে একান্তবাসী হৈ স্বপৰিৱৰ্তনৰ দ্বাৰা সন্তুষ্ট মনিৰ বৰদান প্ৰাপ্ত কৰি পুনৰ সেৱাত আহা, তেতিয়াহে সফলতামূৰ্ত হ'বা। শ্লোগান: বিঘিনিৰূপী পাথৰ ভঙাত সময় নষ্ট নকৰি উচ্চলৈ জঁপিয়াই সেয়া অতিক্ৰম কৰা। ওম শান্তি। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।